চুমকি অসম চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব চুমকি অসম। तू सच कहता था मेरे यार, औरत बेवफा होती है, बेवफा होती है औरत। किशन मुझसे खेल रही थी, मेरे दिल से सिर्फ खेल रही थी तू। কালি ইমান মাতিলো নাহিলা যে এটিটিউড বেছি হৈছে ন। আচ্ছা এটিটিউডৰ স্পেলিং কচোন। এটিটিউড নহয় ন, ইগো ইগো। যদি চৰকাৰে কয় গোটেই বছৰ মাস্ক পিন্ধি থাকিব লাগিব, তেতিয়াহ'লে লিপষ্টিক কোম্পানী ডুবি যাব। খুব কষ্ট পাওঁ তেতিয়া, যেতিয়া একো ভুল নকৰাকৈ মই তোমাক প্ৰথমে চৰি কওঁ, কেৱল আমাৰ সম্পৰ্কটো বচাবলৈ। খুব কষ্ট পাওঁ তেতিয়া, যেতিয়া একো ভুল নকৰাকৈ মই তোমাক প্ৰথমে চৰি কওঁ, কেৱল আমাৰ সম্পৰ্কটো বচাবলৈ। गूगल, मेरी गर्लफ्रेंड का चक्कर किसके साथ चल रहा है? आपकी गर्लफ्रेंड को आपके दोस्त ने पटा लिया है, अब उसका चक्कर आपके दोस्त के साथ चलने लगा है, इसलिए आप उसे भूल जाओ। প্ৰতিটো ল'ৰাই এনেকুৱা এজনী ছোৱালী বিচাৰে যিয়ে তাৰ পৰিয়ালক মৰম কৰে, সুখত ৰাখে। এনেকুৱা নহয় যিয়ে বিয়া হৈ আহিয়েই মাকক ল'ৰাটোৰ পৰা আঁতৰায়। যেতিয়া কোনোবাই বাৰে বাৰে সময়তকৈ আগেই তোমাক গুড নাইট কৈ আছে, তেতিয়া গম পাই যাবা যে তেওঁ হোৱা নাই, বেলেগ ক'ৰবাত ব্যস্ত হৈ আছে। এটা কথা, বিনা অনুমতিত মোৰ ৰুমত প্ৰৱেশ নিষেধ, বিশেষকৈ ৰাতি। মইতো ৰাতি ঘৰত নাহোঁৱেই, ৰাতিপুৱাহে আহোঁ। ফেঁচা নেকি নে বাদুলি? প্ৰেম মোৰ কাৰণে ধেমালি নহয় বিক্ৰম। যদি মই তোমাক মোৰ হৃদয়ত স্থান দিওঁ, সেই স্থান মই কাকো দিব নোৱাৰো। তুমি মোৰ লগত সদায় থাকিবানে, নে তোমাৰ মৰমবোৰ দুদিনীয়া? চোৱা কস্তুৰী, মই বিক্ৰম যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তোমাৰ হৈ থাকিম। মই প্ৰতিশ্ৰুতি দিছো তোমাক। তুমি যে আন কাৰোবাক ভাল পোৱা তাত মোৰ কোনোদিনে আপত্তি নাই, কিন্তু মই সকলো জনাৰ পাছত তুমি মোকো ভাল পাওঁ বুলি কোৱা, মোৰ আপত্তি তাতহে। কাৰণ মোৰ বাবে ভাল পোৱা ভঙাই লোৱা বস্তু নহয়। নিজে ভাবাচোন, আমাৰ গাঁৱৰ গৰু ছাগলীবোৰ পথাৰত পেট ভৰাই খাই উভতি আহিবলৈ হ'ল। তোমালোকৰ গাঁৱৰ ফালে শিয়াল নাই নেকি, যি গোটেই ৰাতিটো হুৱা কৰি ৰাতিপুৱা শুই থাকে? তাৰমানে চহৰীয়া শিয়াল। তোমাক কিমান ভাল পাওঁ নাজানো, কিন্তু সঁচা কৈছো, তোমাক দেখিলেই মুখত হাঁহিটো বিৰিঙি উঠে মোৰ। ভাল লাগে তেতিয়া, যেতিয়া তোমাৰ মুখত মোৰ নামটো শুনা। হাই मैं नहीं पटूंगी। ओ सनम, क्या है? आज तुम 25 दिन से नहीं नहाई हो, फिर भी इतना खूबसूरत दिखाई दे रही हो। इस खूबसूरती का राज क्या है? ये फेयर लवली का कमाल है। फेयर लवली का कमाल है। ঐ ছোৱালী, খাতা পইচা কিমান? 12 ছোৱালী জোকাব পাৰ? ঐ ধুনু, শুনা, মই অকল তোমাৰ হাজবেণ্ডেই নহয়, তোমাৰ মা পাপাৰ এজন ভাল জোৱাই হ'বও বিচাৰো। তোমাৰ মা পাপাক গৈ ক'বা, নুবুজিলে মই গৈ বুজাই চাম। ইমানতো যদি তোমাক মোলৈ নিদিয়ে। কথা এটা কওঁ? অঁ কোৱা। তোমাৰ লাজ লাজ বেকা হাঁহিটো আজিও সঁচাই মোৰ বৰ প্ৰিয়। কি হ'ল, আকৌ লাজ লাগিলে? যাৰ তাৰ লগতে ডুৱেট ভিডিঅ'বোৰ বনাই নাথাকিবিচোন, ভাল নালাগে মোৰ। তোৰ খং উঠিবলৈ কি হ'ল আকৌ ইয়াত? মই এনেহে বনাও। বনাই থাক, মোৰ কি আহে যায়। চিধা চিধি ক না, তই জন, তই নোৱাৰ মোক বেলেগ সেইটো চাব। আৰে তোৰ বুকুত কলিজা বোলা বস্তুটো আছেনে নাই? এতিয়া কি মোৰ কলিজাটো আজৰি আনিব খুজিছ? কথা কবলৈ আহিছে হে বাংটো কৰবাৰ। মোলৈ যদি তোৰ ইমান হাবিয়া, দিনৰ পোহৰত নহলে ৰাতিৰ এন্ধাৰটোতো মোক পলুৱাই। কচোন, তোৰ বাৰু কেনেকুৱা ছোৱালী লাগে? ছোৱালী একদম তোৰ নিচিনা আকৌ। কি ঘঁহি তই যি লিখাইছ তোৰ এনুগাল দুখনি, ফেয়াৰ এণ্ড লাভলি।
এটা মেছেজ পুৱা কৰা, এটা মেছেজ দুপৰীয়া কৰা, আৰু এটা মেছেজ ৰাতি কৰা। প্ৰেম কৰিছা নে ঔষধ খুৱাই আছা? চুমকি অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।